নমস্কাৰ জয় আই অসম ইনভেষ্টৰ অসমলৈ আপোনাক স্বাগতম জনালোঁ শ্বেয়াৰ মাৰ্কেট পাঠশালাৰ এইটো চতুৰ্থ ক্লাছ আমি আজিৰ ক্লাছত শ্বেয়াৰ মাৰ্কেটত প্ৰথম আপুনি কিমান টকাৰ পৰা ইনভেষ্টমেন্ট আৰম্ভ কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম মোৰ এনে ভিডিঅ' বনোৱাৰ কোনো প্লান নাছিলে কিন্তু মই ইউটিউবত এনে ধৰণৰ বহুত ভিডিঅ' দেখিলোঁ যিবোৰ আপোনালোকক মিছলিড কৰি আছে কিছুমান ভিডিঅ'ত মই এনেকৈ দেখিলোঁ যে যদি আপুনি প্ৰথমে 3 লাখ বা 4 লাখ টকা লৈ ট্ৰেডিং আৰম্ভ কৰে তেন্তে মান্থলি 15,000 বা 20,000 টকা আপুনি ইনকাম কৰি যাব পাৰে এনেকুৱা ভিডিঅ'বোৰ চাই আমাৰ যিসকল নিবনুৱা আছে যিসকলে কিবা এটা কাম কৰিম বুলি ভাবি আছে তেওঁলোকে শ্বেয়াৰ মাৰ্কেটৰ পৰা মান্থলি ইনকাম কৰি চলিব পাৰিম বুলি ভাবি ল'ব পাৰে কিন্তু এনেকুৱা নহয় একচুয়ালি শ্বেয়াৰ মাৰ্কেটৰ পৰা আপুনি ইনকাম কৰিব পাৰিব কিন্তু আপুনি এখন দোকানৰ দৰে যেনেকৈ কিছু সংখ্যক পইচাৰ আপুনি বস্তু কিনি ললে আৰু তাৰ পিছত সেই বস্তু কিনি বেছি তাৰ পৰা যিটো প্ৰফিট পালে সেই প্ৰফিটৰ আপুনি চাউল দালি কিনি খালে তেনেকুৱা কনসেপ্টত আপুনি শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভান্বিত হ'ব নোৱাৰিব প্ৰথমে আপুনি জনাটো দৰকাৰ যে আপোনাৰ মোৰ দৰে যিসকল কম পইচা থকা ৰিটেল ইনভেষ্টৰ আছে তেওঁলোকে অনলি শ্বেয়াৰ মাৰ্কেটৰ পৰা পেসিভ ইনকাম কৰিব পাৰে পেসিভ ইনকাম মানে আপুনি কোনোবা পইচা এটা ফিক্স ডিপোজিট কৰি থৈ দিছে তাৰ পৰা যেটো ইন্টাৰেষ্ট পাইছে হেতু পেসিভ ইনকাম আপুনি কিবা এটা প্ৰপাৰ্টি লৈছিলে 5 বছৰৰ পাছত সেই প্ৰপাৰ্টিটো ডাবল দামত বেছি দিলে যেটো প্ৰফিট পালে সেই পেসিভ ইনকাম আৰু আপোনাৰ এক্টিভ ইনকাম হল আপুনি ডেইলি চলিবৰ কাৰণে যেটো ইনকাম কৰি আছে আপুনি হয় বেলেগ কিবা বিজনেসে কৰে বা চাকৰিয়ে কৰে সেই ইনকামটো এক্টিভ ইনকাম বুলি কোৱা যায় কোনোবাই যদি মোক খুদে যে মোৰ 10 লাখ মান টকা আছে আৰু মই বেলেগ একো কৰিব নিবিচাৰো এই 10 লাখ টকা দি মই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি ফুল টাইম শ্বেয়াৰ মাৰ্কেটৰ পৰা ট্ৰেডিং কৰি ইনকাম কৰি মোৰ উত্তৰ হ'ব যে আপুনি এনেকৈ শ্বেয়াৰ মাৰ্কেটত টিকিব নোৱাৰিব কাৰণ শ্বেয়াৰ মাৰ্কেটৰ পৰা এক্টিভ ইনকাম সেই সকলে কৰিব পাৰে যি সকলৰ অলৰেডি বহুত বেছি টকা আছে যাৰ ডেইলি চলিবৰ কাৰণে ডেইলি গাড়ীৰ পেট্ৰল ভৰাবলৈ চাউল দালি কিনিবৰ কাৰণে কোনো চিন্তা নাই তেওঁলোকৰ অলৰেডি বেলেগ পৰা ইনকাম আহি আছে সেই পইচাই তেওঁলোকৰ সকলোবোৰ চলি যায় সো ইউটিউবত এনে ধৰণৰ যিবোৰ ভিডিঅ' আছে যে আপুনি 3 লাখ বা 4 লাখ টকা ইনভেষ্ট কৰি তাৰ জৰিয়তে ট্ৰেডিং কৰি আপুনি মান্থলি ইমান পইচা ইনকাম কৰিব পাৰে তেনে ধৰণৰ নহয় শ্বেয়াৰ মাৰ্কেটত হ'ব পাৰে আপুনি 1 বছৰৰ কাৰণে 1 টকা ইনকাম নকৰিলে আপোনাৰ যেটো ইনভেষ্টমেন্ট আছে সেই পইচাটো মাইনাছত গুচি গ'ল নেক্সট ইয়াৰত আপোনাৰ ইনকাম ডাবল হৈ গ'ল মানে আপোনাৰ যেটো ইনভেষ্টমেন্ট আছিল সেইটো ডাবল হৈ গ'ল গতিকে শ্বেয়াৰ মাৰ্কেটৰ ইনকাম আনইভেন ইনকাম আপোনাৰ যেটো পইচা এক্সট্ৰা আছে যেটো পইচা আপোনাক ডে টু ডে লাইফৰ কাৰণে প্ৰয়োজন নহয় সেই পইচাটো তাত আপুনি ইনভেষ্ট কৰক আৰু তাৰ পৰা এটা লং টাৰ্মত ভাল প্ৰফিট পাব পাৰে মোক যদি খুদে আপুনি যে শ্বেয়াৰ মাৰ্কেটত প্ৰথম মই কিমান পইচাৰ পৰা আৰম্ভ কৰিম তেতিয়া মই কম আপোনাৰ ইনভেষ্টমেন্ট হ'ব লাগিব 20% অফ your monthly income অৰ্থাৎ যদি আপোনাৰ monthly income 40,000 টকা হয় তেনেহলে আপুনি প্ৰথম ইনভেষ্টমেন্ট 8,000 টকাৰ কৰিব যদি আপোনাৰ monthly income 60,000 টকা হয় তেন্তে আপোনাৰ ফাৰ্স্ট ইনভেষ্টমেন্ট 12,000 টকা হ'ব আৰু যদি আপোনাৰ monthly income 20,000 হয় তেন্তে আপোনাৰ প্ৰথম ইনভেষ্টমেন্ট 4,000 টকা হ'ব এই আপোনাক যি 8,000 বা 12,000 ইনভেষ্ট কৰিব গৈছো এইটো monthly প্ৰথম মান্থৰ ইনভেষ্টমেন্ট তাৰ পাছত প্ৰত্যেক মান্থত আপোনাৰ যিমান ইনকাম হয় তাৰ 20% মানে আপোনাৰ যদি 40,000 ইনকাম থাকি যায় এক বছৰৰ কাৰণে তেন্তে প্ৰত্যেক মাহত আপুনি 8,000 টকাকৈ ইনভেষ্ট কৰি যাব লাগিব অৰ্থাৎ আপুনি এক বছৰৰ পাছত টোটাল ইনভেষ্টমেন্ট 96,000 হ'ব সেকেন্ড ৰুল হল আপুনি প্ৰথম 3টা মাহত অনলি নিফটি 50 ইনভেষ্ট কৰিব আৰু তাৰ পাছৰ 3টা মাহত নিফটি 50 লগতে নিফটি নেক্সট 50 শেয়াৰত ইনভেষ্ট কৰিব পাৰে এতিয়া নিফটি 50 আৰু নিফটি নেক্সট 50 শেয়াৰ আপুনি কল পৰা বিচাৰিব গুগলত সাৰ্চ কৰিব www.nseindia.com তাৰ পিছত আপুনি এনএসসি ৰ সাইট পাই যাব এনএসসি মানে নেশনাল ষ্টক এক্সচেঞ্জ যদি আপুনি আমাৰ ভিডিঅ' কন্টিনিউয়াছলি চাই আছে তেন্তে প্ৰথম যেটো ষ্টক মাৰ্কেটৰ ক্লাছ হয় তাত আমি নেশনাল ষ্টক এক্সচেঞ্জ আৰু বোম্বে ষ্টক এক্সচেঞ্জ কি হয় তাৰ বিষয়ে জনাইছিলো এনএসসি ইণ্ডিয়াৰ হোম পেজটো এনেকৈ থাকিব তাৰ পিছত আপুনি ক্লিক কৰিব লাগিব মাৰ্কেট ডাটা মাৰ্কেট ডাটাৰ এখন ড্ৰপ ডাউন উইন্ডো খুলিব এই উইন্ডোত আপুনি ইকুইটি এণ্ড এছএমই মাৰ্কেট তাত ক্লিক কৰিব তাৰ পিছত এনেকুৱা এখন স্ক্ৰিন খুলিব যত আপুনি ইকুইটি এণ্ড ষ্টক এছএমই মাৰ্কেট সভৰেন গোল্ড বন্ড এইবোৰৰ বিষয়ে পাব তাতে চাব আপুনি প্ৰথম যেটো অপচন আছে নিফটি 50 এটা নিফটি 50 মানে কি হয় আপোনাক আমি প্ৰথম ক্লাছত জনাইছিলো নিফটি 50 মানে ন্যাশনাল স্টক এক্সচেঞ্জৰ লিস্টেড মাৰ্কেট ক্যাপিটাল ওয়াইজ প্ৰথম 50টা শেয়াৰ এতিয়া আপুনি এনেকৈ স্ক্ৰিনত এই শেয়াৰবোৰ পাই যাব
প্ৰথম 3টা মাহত ইয়াৰ পৰা যিকোনো এটা শেয়াৰ আপুনি ক্লিক কৰিব পাৰে আৰু সেই শেয়াৰটোৰ অলপ এনালাইসিস কৰিব লাগিব ফান্ডামেন্টাল আৰু টেকনিক্যাল এনালাইসিস কৰিব লাগে মই কি এনালাইসিস কৰিব লাগে ইনিশিয়ালি আপোনাক সেইটো এই ভিডিওত জনাই দিম কিন্তু আপুনি প্ৰথম 3টা মাহত এই যি 50টা শেয়াৰ আছে তাতে ইনভেস্ট কৰিব আৰু তাৰ পাছত নেক্সট 3 মান্থত আপুনি নিফটি নেক্সট 50 টো ইনভেস্ট কৰিব পাৰে মানে নিফটি 50 প্লাস নিফটি নেক্সট 50 টোটাল 100টা শেয়াৰত আপুনি ইনভেস্ট কৰিব পাৰে মই আপোনাক এই যিবোৰ ৰুলছ কৈ আছো এইবোৰ আপুনি যদি রাইট ডাউন কৰি নাযায় আপুনি লিখি যদি নাযায় তেন্তে পাহৰি যাব গতিকে মোৰ এটা অনুৰোধ আপুনি যেতিয়া এইবোৰ ক্লাস এটেন্ড কৰিব এটা কলম আৰু এখন কপি লৈ লব সেইখন আপুনি ষ্টক মাৰ্কেটৰ কাৰণে ৰাখিব আৰু তাত এই ৰুলছবোৰ লিখি যাব যাতে আপুনি নেক্সট টাইম ৰিড থ্ৰু কৰি আপুনি সেইবোৰ ৰিমাইন্ড কৰিব পাৰে আৰু সেই ৰুলছ মতে আপুনি ইনভেস্ট কৰিব পাৰে নেক্সট আপুনি এই নিফটি 50 আৰু নিফটি নেক্সট 50 শেয়াৰবোৰৰ যেটো শেয়াৰ 15% বা 20% ডাউন হৈ আছে লাইফ টাইম হাইৰ পৰা তেনে ধৰণৰ শেয়াৰ এটা সিলেক্ট কৰিব সেই শেয়াৰটোত আপুনি ইনভেস্ট কৰিব পাৰে তাত আৰু কেইটামান কন্ডিশন আপুনি চাব লাগিব সেই কন্ডিশন কেইটা হ'ল যেটো কোম্পানী আপুনি শেয়াৰ কিনিব বিচাৰিছে সেই কোম্পানীটো গভৰ্ণমেন্ট সেক্টৰৰ হ'ব নোৱাৰিব আৰু শেষত আটাইতকৈ ইম্পৰ্টেন্ট ৰুলটো হ'ল যেটো কোম্পানী আপুনি সিলেক্ট কৰিব সেই কোম্পানীৰ ইয়াৰ অন ইয়াৰ বেসিস ৰেভিনিউ মানে ইয়াৰ অন ইয়াৰ বেসিস সেল আৰু year on year basis net profit highest hobo lagibo plus সেই কোম্পানীৰ EPS earning per share year on year basis increase হৈ যাব লাগিব plus price to earning ratio কমি যাব লাগিব এইখিনি আপোনাক মই এটা উদাহৰণৰে বুজাবলৈ চেষ্টা কৰিম উদাহৰণ স্বৰূপে আমি হিন্দুস্তান ইউনিলিভাৰ এই কোম্পানীটোৰ বিষয়ে আলোচনা কৰিম এতিয়া screener.in ত আমি হিন্দুস্তান ইউনিলিভাৰক সাৰ্চ কৰিম হিন্দুস্তান ইউনিলিভাৰৰ প্ৰেজেন্ট মাৰ্কেট প্ৰাইস 2420 rupees. এতিয়া আপোনাক মই 6 ৰুলত কৈছিলো যে ইয়াৰ নেট প্ৰফিট প্লাস ৰেভিনিউ হাইয়েস্ট হ'ব লাগিব আপুনি স্ক্ৰল ডাউন কৰি তললৈ যাব তলত আপুনি প্ৰফিট এণ্ড লছ একাউন্ট পাব তাত ইয়াৰ অন ইয়াৰ বেসিস নেট প্ৰফিট আৰু ৰেভিনিউ পাব সেলস মানে হ'ল ৰেভিনিউ ইয়াৰ অন ইয়াৰ বেসিস ৰেভিনিউ ইয়াত সব হাইয়েস্ট হয় 61901 crore rupees আৰু নেট প্ৰফিট সব ইয়াৰ অন ইয়াৰ বেসিস increasing hoy aru highest মানে 10322 crore rupees last jiman bur year ase 2012 or pora apuni sai ja continuously increasing hoy goi ase aru etu highest third apunak moi koisilu je year EPS sab etia tar babe chart ot ahi P ratio click koro etia ei blue rectangular portion to EPS bujaise aru ei jitu line hol ei line dale apunak P bujaise এতিয়া সব ইয়াৰ অন ইয়াৰ বেসিস EPS continuously increase হৈ গৈ আছে আৰু বৰ্তমান EPS হাইয়েস্ট হয় কিন্তু যেটো P হয় এটো continuously decreasing হৈ গৈ আছে আৰু বৰ্তমান প্ৰায় লো P ৰুছৰে লো P আপুনি চাব পাৰে 52 হয় আৰু বৰ্তমান P কিমান আছে 54 বা 55 হয় আৰু মিডিয়াম P কিমান হয় 65 মিডিয়াম P মানে এভাৰেজ আপোনাৰ এভাৰেজ 65 মান P থাকে প্ৰাইস টু আৰ্নিং ৰেশিও কিন্তু বৰ্তমান আপোনাৰ 55 প্ৰাইস টু আৰ্নিং ৰেশিও চলি আছে গতিকে ইয়াৰ পৰা গম পোৱা যায় যে এই কোম্পানীটো ভ্যালুয়েশন লো হৈ আছে তাৰ পাছত আপুনি যাব ট্ৰেডিং ভিউত আপুনি সাৰ্চ কৰিব হিন্দুস্তান ইউনিলিভাৰ যদি আপুনি ডিমেট একাউন্ট খুলিছে জিৰোডা বা আপষ্টক্স এনেকুৱা ধৰণৰ ব্ৰোকিং সাইটত তেনে ট্ৰেডিং ভিউ তাত আছে আপুনি তাত সাৰ্চ কৰিব পাৰে বা আপুনি গুগলত গৈ www.tradingview.com এনেকৈ যদি সাৰ্চ কৰে তেতিয়া হলেও আপুনি ট্ৰেডিং ভিউ পাই যাব তাৰ পৰা আপুনি চাৰ্টত যাব চাৰ্টত গৈ আপুনি সাৰ্চ কৰিব হিন্দুস্তান ইউনিলিভাৰ লিখিব আৰু তাৰ আপুনি হিন্দুস্তান ইউনিলিভাৰ ক্যান্ডেলস্টিক্স চাৰ্টখন পাই যাব ইয়াৰ পাছত আপুনি তলত যাব তলত গৈ আপুনি 10 years বা অল তাত ক্লিক কৰিব মই 5 yearsত ক্লিক কৰিছো মানে লাষ্ট 5 yearsৰ চাৰ্ট দেখুৱাইছে তাৰ পৰা আপুনি স্কেলত ক্লিক কৰিব এটো হৈছে অল টাইম হাই কিমান হয় 2862 rupees এটা অল টাইম হাইৰ পৰা বৰ্তমান প্ৰাইস কিমান তলত আছে আপুনি চাওক প্ৰায় 15.71% তলত আছে এটা এই কোম্পানীটোৰ মই মাত্ৰ উদাহৰণ হিচাপে আপোনাক শিক্ষামূলক দৃষ্টিৰে জনাইছো আপুনি এই কোম্পানী শেয়াৰ কিনে নিকিনে হেতু আপোনাৰ ডিসিশন মই আপোনাক ক'ব বিচাৰিছো যে এই কোম্পানীটো নিফটি 50 শেয়াৰ হয় প্লাস কোম্পানীটোৰ EPS continuously increase হৈ গৈ আছে price to earning ratio decrease হৈ গৈ আছে কোম্পানীটোৰ net profit total sell net profit আৰু total sell highest হয় আৰু কোম্পানীটো বৰ্তমান
অল টাইম হাইৰ পৰা 15% ডিসকাউন্টত ট্ৰেডিং কৰি আছে গতিকে প্ৰথম আপোনাৰ যেটো ইনভেষ্টমেন্ট হয় হেতু এনেকুৱা শেয়াৰত ইনভেষ্ট কৰিব পাৰে মই আপোনাক নিফটি 50 বা নিফটি নেক্সট 50 ইনভেষ্ট কৰিবৰ কাৰণে কিয় কৈছো কাৰণ এইবোৰ কোম্পানীৰ ৰিস্ক কম্পাৰেটিভলি কম হয় ষ্টক মাৰ্কেটত প্ৰফিট ইনকাম কৰিবলৈ আপোনাৰ দুটা বস্তুৰ প্ৰয়োজন এটা ষ্টক মাৰ্কেটৰ নলেজ প্লাস এক্সপেৰিয়েন্স আপুনি হয়তো বহুত ষ্টাডি কৰি সোনকালে নলেজ গেইন কৰিব পাৰে কিন্তু আপোনাৰ যেটো প্ৰ্যাকটিক্যাল এক্সপেৰিয়েন্স হেতু আপুনি ডে বাই ডে ট্ৰেডিং যেতিয়া কৰিব বা ইনভেষ্ট যেতিয়া কৰিব তাৰ পৰাহে শিকিব সো প্ৰথম আপুনি বহুত বেছি লাভৰ কথা চিন্তা কৰি যদি কোনোবা উল্টা পুল্টা শেয়াৰত ইনভেষ্ট কৰি দিয়ে তেন্তে আপোনাৰ এই ষ্টক মাৰ্কেটৰ ওপৰত এটা ভয় আহি যাব প্লাস আপুনি ষ্টক মাৰ্কেটক ভাবি ল'ব যে ইয়াত আপোনাৰ লছ হ'ব পাৰে আৰু আপুনি সোনকালে ষ্টক মাৰ্কেটৰ পৰা আঁতৰি যাব ষ্টক মাৰ্কেটত আপুনি যদি লং টাইম টিকি থাকিব পাৰে তেন্তে আপুনি এটা ষ্টেজৰ পাছত ইনকাম 100% গ্যাৰান্টিড কৰিব পাৰিব কিন্তু সেই ষ্টেজলৈকে আপুনি টিকি থাকিব লাগিব তাৰ কাৰণে কি হ'ব লাগিব আপুনি লাভ পাওক বা নাপাওক আপোনাৰ লছ হ'ব নালাগিব সো আজিলৈ ইমানতে এৰিলো আকৌ আহিম কিছুমান নতুন ভিডিঅ লৈ চাই থাকিব ইনভেষ্টৰ অসম ভিডিঅটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেন্তে সাবস্ক্ৰাইব কৰিব জয় আই অসম